সি বেলুন ভয় কৰে হা আলুৰ চিপছ আলুৰ ভাজি কণী চিকেন চিকেন কিবা হৈ গ'ল নাজানো গাইজ মায়নৰ কিবা হৈ গ'ল হঠাৎ মানে সি ইমান কান্দি আছে মোৰো এনেকুৱা হয় হে এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু ময়ো আছোঁ বাৰু আপোনালোকৰ আশীৰ্বাদত সৰু সুৰাকৈ ভালে আছোঁ বহুত বেছিও ভালে নাই মোৰ মাত্ৰ অলপ অলপ এতিয়াও ভাঙি আছে কাহ হৈ কেনে আৰু এতিয়া মানে মই আজি ভিডিঅ'টো মানে আৰম্ভ কৰি দিলোঁ এতিয়াতে 11টা বজানে বাজিব আৰু এই তাৰত মই এতিয়া কালাৰ চালাৰটো পিছত কৰি থাকিম এতিয়া বোলে আম্মাই যাব মানে এইমছত মানে আমাৰ কি হৈছে এইটো ভৰি যে বিষ হয় ভৰিৰ বিষ হৈছে হৈ কেনে বহুত ডক্টৰক দেখাই আছে ভাল পোৱা নাই এতিয়া মানে এইমছত দেখাইছে তাত কিবা কিবি পৰীক্ষা কৰিব দিছে সেইখিনি পৰীক্ষা কৰা নাছিলে হ'ল আজি এসপ্তাহ মানে হ'ল দেখাব কাৰণে এইমছত পৰীক্ষাটো কৰা নাছিলে সেইটো কাৰণে আজি পৰীক্ষাটো কৰিবৰ কাৰণে গৈ আছে লগতে মানে মোৰ যাব লাগে মানে ভাইজানৰ সময় নাই আজিকালি সি ফাৰ্মাচীত থাকে আৰু ফালে আব্বাটো অফিচত থাকে আমাক মানে হস্পিটেলত নিয়া কাম গোটেই আমাৰ এখেতৰ আৰু মোৰ দায়িত্ব একচুৱেলি মইতো এইবিলাক একো নাজানো আমাৰ এৱে লৈ যায় কিন্তু আমাৰ অকলে আমাৰ এখেতৰ লগত যাব লাজ কৰে সেইটো কাৰণে মোৰ লগত যাব লাগে আৰু তাকে আজি এতিয়া এইমছত যাওঁ কিবা কিবি পৰীক্ষা আছে কৰিব লাগে আমাৰ এওঁ লৈ যাব লগতে মই মানে এনেই হেল্পাৰৰ কাৰণে যাব লাগিব আমাৰ লগ হৈ কিনে মানে আমাৰ লগত থাকিব মানে নহ'লে লাজ কৰে যোৱা এক মানুহ যিয়ে নহওক লাজ কৰিবই দিয়াচোন এতিয়া মানে মই গাটো ধুই লওঁ তাৰপাছত ওলাই কিনে যাওঁ মায়ে এতিয়ালৈ শুই আছে আৰু আমাৰ এখেতো শুই আছে ৰাতিপুৱা উঠিলে ব্ৰেকফাষ্ট কৰিলে আকৌ শুই গ'ল আৰু এই সময়টো দেখিছে 11টা বাজে পুৰাপুৰি দেখিছে 11টা বাজে তো এতিয়া মই যাওঁ গাটো ধুই লওঁ গা ধুই লগ পাই আছোঁ বাইদেউ তালা মাৰি মাৰি আছে আৰু মই এফালে ওলাই আহিছোঁ হাতত এটা ঠাণ্ডা পানীৰ বটল লৈ আহিছোঁ নহ'লে পানী বৈদ্য পিয়া লাগিছে এটা খাম চাওঁ মায়নক লোৱা কুলত চেণ্ডেলযোৰ লৈছেনে মায়নৰ চেণ্ডেলযোৰ লোৱা উৎপাতৰ সীমা নাই সীমাহীন উৎপাত কৰি আছে মায়ানে সি বেলুন ভয় কৰে হা ভয় কৰিছে কি হ'ল ভিডিঅ' কৰে মোক কৰি আছে কি হ'ল ভয় কি হ'ল লোৱা লোৱা লৈছে দেখোন সি জেচিবি ভয় নকৰে ওচৰৰ পৰা চাই থাকিব কিন্তু সি বেলুন ভয় কৰে ফুলাই দিলে ফুলালে ভয় কৰে চাচোন কেনেকৈ আহি গ'লো এইমছৰ পৰা ঘৰলৈ সময়টো হ'ল 1:30 এতিয়া আমি এতিয়া আমি নেমু টেঙাৰ চৰ্বত খাম মানে ইমান গৰম পৰিছে বাপৰে বাপ কি আচৰিত গৰম কিন্তু এইমছৰ ভিতৰত ইমানেই এচি বাপৰে ঠাণ্ডা লাগি যায় ইমান ডেঞ্জাৰ উৎপাত কৰিছে মানে আজি এইমছত গৈ বাপৰে বাপ তাক ৰাখিব নোৱাৰে ইমান ধৰি কেনে আৰু এইফালে আম্মাই বনাব লৈছে নেমু টেঙাৰ চৰবত বনাবা কৰি দিম দিয়া মিক্সিত গুড়া কৰি দিওঁ চেনিটো মানে একদম চেনিটো গৰমতে ইমান টাইম লাগে নহ'লে পটককৈ মাৰি দিলে হৈ যায় আম্মা মানে উঠিয়া মায়েন লিচি খোৱা
মায়েনো এইটোত মানে আমি মই মানে কি নেমু টেঙা চবত খুৱাই দিছোঁ মায়ে নেংকু মেংকু হৈছে নাই মায়ে থাকি দিছোঁ মই এইটো দি কিনে তাতে দিছোঁ খোৱা 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 নিজে খোৱা মই কাট ভাই দিলোঁ আৰু এতিয়া তাক ভাতটো খুৱাব লৈছোঁ আৰু সময়টো 2:20 তাক ভোক লাগিছে চাগে সেইটো কাৰণে সি কান্দি আছে আৰু তাক টোপনিও লাগিছে হ'বলা দিয়াৰ পিছত ইয়াক ভাতটো খুৱাই লওঁ তাৰপিছত লগ পাম চাই থাকিব ভিডিঅ'টো শেষ হোৱালৈকে কিমানলৈ কণ্টিনিউ কৰিব পাৰোঁ দেখাই যাম বাৰু ঠিক আছে এইটো কি লাগিলে মায়েনৰ পৰা ফুট লাগিছে চাগে এনেই কি ভিডিঅ' বনাইছোঁ গমেই পোৱা নাই মই ভাত পানী খালোঁ মই আৰু মায়েনে শুই গ'ল ভাত খাই আৰু ময়ো ভাত খালোঁ বাচন মাজিলোঁ এতিয়া মই শুই দিওঁ ইমান গৰম বাপৰে বাপ আচৰিত গৰম পেলাইছে দেখোন ৰে এইবিলাক গোটেই ঘামি চামি খোজাইছে মোৰ গলটো এতিয়া অকণমান শুই দিওঁ সময় হৈ গ'ল 6:20 আৰু আমাৰ মানে ভাত খাইছে এতিয়াহে টেম্পাৰ গ্লাছখন লগাব লাগিব ফ্ৰণ্ট কেমেৰাৰ যিখিনি আগৰ টেম্পাৰ গ্লাছটো আছে ফাটি গৈছে ফ্ৰণ্ট কেমেৰাতে কিবা কিবি আহি থাকে আগৰ পৰা মানে এনেকুৱা চাইনিং এটা কৰি থাকে আমাৰ কাৰণে একেবাৰে চব আলুৰে বনাইছোঁ ৰাজ্যখন কোনো ধৰণৰ চব্জিটো নাখায় দেখিছেনে আলুৰ চিপছ আলুৰ ভাজি কণী চিকেন ইমান গৰম ভিতৰত মানে আমি বাহিৰত অকণমান বহো বোলো সময়টো একে 7টা বাজে আৰু আমাৰ গোটেই বিচনাবিলাক মাজত টানি দিছোঁ ফেনখনৰ তলত একদম সেইটো কাৰণে পূৰা ধুনীয়াকৈ বতাহটো লাগিছে ইয়াতো চব বিচনাৰ মাজত টানি দিছোঁ কি হয় বেটা ই কান্দি আছে ক'ত যোৱা আহিবা আমি বাহিৰত দেখোন গৰম নাই ন বাহিৰত ঠাণ্ডা এটা লাগি আছে আন দিনালি বাহিৰত গৰম লাগে কিন্তু আজি ঠাণ্ডা এটা লাগি আছে কি দিছা কি দিছে বিস্কুট গাইজ মায়েনৰ কিবা হৈ গ'ল হঠাৎ মানে সি ইমান কান্দি আছে আধা ঘণ্টামানৰ পৰা বহুত কান্দি সি নাৰ্ভাছ হৈ গৈছে এতিয়া ডক্টৰ তাত গৈছোঁ ইমাৰ্জেঞ্চি বা মোৰ কিবা এটা হ'ল জানানে কান্দি আছে বহুত দেৰিৰ পৰা কান্দি আছে দেখোন এনেকৈ কান্দি আছে দেখোন পেটটো দেখে কিবা হৈছে নাজানো কি হৈছে সুধচোন পেটটো দেখাই থাকে বহুত দেৰি হ'ল তাৰপৰা কান্দি আছে এনেকৈ বহুত দেৰি হ'ল পেটটো দেখাই কান্দিছে বহুত দেৰি হ'ল কিবা হৈ গ'ল নাজানো হঠাৎ মায়ে শুই দিব ন মায়ে ডক্টৰক দেখাই আহি গ'ল গাটো পেলাই দিছে Papa gel benar, mama gel. Mama. Oh, Papa gel sih sao? Oh, mama. Mama gel. Mama tak boleh je. Mama. Kita sih. মামা কোৱা আব্বা কৈ থাকিবা ক'ত যাব একফালে বল লৈছে একফালে গৰু লৈছে সি চবকে আব্বা চবকে আম্মা মাইকী মানুহ আম্মা মতা মানুহ আব্বা এই আমাৰ মায়েনে আজি খেলি আছে অলপ ভাল পাইছে মায়েনে হ'লেও ইমানো ভাল পোৱা নাই তাৰ জ্বৰ উঠি গ'ল
মায়ানৰ যি ৰাতি মানে যেতিয়া কান্দিছিলে আৰু তাৰ মানে পেটৰ বিষ হোৱাৰ কাৰণে সি এনেকৈ কান্দিছিলে আৰু ইমানেই কান্দিছে আধা ঘণ্টামান সি নন ষ্টপ কান্দিছে এনেকৈ কোনো দিনাই কান্দি পোৱা নাই কান্দি যেতিয়া গাড়ীত তাক ল'লোঁ ডক্টৰ তাত যাবৰ কাৰণে গাড়ীত যেতিয়া উঠিলোঁ তেতিয়া সি শুই গ'ল একদম ভাগৰি গৈছে আৰু ভাগৰি কেনে একদম মানে চকু টকু পাতি একদম মানে গাটো গোটেই পাতি দিছে শুই গ'ল গৈ আৰু ডক্টৰক দেখালোঁ ডক্টৰে পেটৰ বিষ হোৱা বুলি কৈছে মানে তাৰ কিবা বোলে অপদ বস্তু সি খাইছে কি হজম কৰিব পৰা নাই আৰু সেইটো কাৰণে তাৰ জ্বৰো উঠিব পাৰে বুলি ক'লে সেইটো কাৰণে তাৰ জ্বৰো উঠিছে ৰাতি অলপমান জ্বৰ উঠিছে তাৰপিছত আৰু জ্বৰৰ মেডিচিন একো খোৱা নাই কিন্তু পেটৰ বিষৰ কাৰণে কিবা এটা মেডিচিন দিছিলে সেইটো খাই কেনে সি অলপ ভাল পাইছে ৰাতি দুবাৰমান হৈছে 12টা বজাত আকৌ পেটৰ বিষ হৈছে আকৌ 3টা বজাত হৈছে এনেকৈ দুবাৰ হ'ল আৰু ৰাতিপুৱা হৈছে 7:30 বজাত আকৌ আছে লৈ যাব লাগে ক'ত যাবা যোৱা কি লাগে কোনটো এইটো কথাই ক'ব নাজানে সি কিবা কিবি কৈ থকা কি হ'ল চুপ থাকা আহা মই ল'ম আহা তুমি লোৱা মই শাৰী লৈ দিয়া পানী খাব লাগে খাই নহয় খোৱা এনেকুৱা মিস্কি নিপিন্ধো এনেই মানে মই ভাল নাপাওঁ এই ৰাউণ্ড গলা মিস্কিটো পিঠি কটা আফলে কটা ইমান মই ভি কৰা মিস্কি পিন্ধো যিটো নেকি পিঠি থাকে কিন্তু ইমানেই গৰম সেই মেস্কি মই আজি পিন্ধিব পৰা নাই ইমানেই গৰম মানে এইবিলাক খোজুৱাই আছে সেইটো কাৰণে মই এই মেস্কিটো পিন্ধি লৈছোঁ হাতত মই খাৰু গোটেই খুলি দিছোঁ কাৰণ গোটেই মোৰ হাতখন খজুৱাই আছে আৰু মাইনৰ দুখ পাই কলৰ পৰা চেইন গোটেই খুলি দিছোঁ এতিয়া গোটেই খজুৱাই আছে কাণৰ ফুলো খুলি দিব মন গৈছে আঙুঠি চাঙুঠি চব খুলি দিব মন গৈছে কিন্তু গোটেই হাতখন উদাং হৈ থাকিলে ভাল নালাগে ন সেইটো কাৰণে ইফালে আৰু ইফালে তাত আঙুঠি পিন্ধিছোঁ ভাল নালাগে আমাৰ মানে কয় মুছলিম ধৰ্মত যে হাতৰ খাৰু গোটেইবোৰ খুলি দিব নালাগে কিন্তু উপায় নাই মোৰ হাত গোটেই খজুৱাই একেবাৰে মানে ফুলি গৈছে এইবোৰ দেখিছেনে এইবোৰ কিবা কিবি হৈ গৈছে সেইটো কাৰণে মই খুলি দিছোঁ বেমাৰ হ'লে খুলিব পাৰি একো নাই এয়া আমি মুৰ্গীক দি আছোঁ মই দি আছোঁ মুৰ্গীক চাউল খোৱা হা বাকী আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ মায়ানৰ মানে অলপ সময়ৰ মূৰে সি খালি বেমাৰত পৰি থাকে কিবা হৈছে নাজানো আৰু এইকেইটা দিন খালি বেমাৰে হৈ থাকে বেমাৰ নুগুচাই হৈছে তাৰ ধোৱা কৰিব আপোনালোকৰ ধোৱাই চাগে তাক অলপমান সুস্থ কৰি তোলে বাকী এতিয়ালৈ আহিছোঁ যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ এতিয়ালৈ চাই আছে ভিডিঅ'বোৰ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় ঠিক আছে পিছে এতিয়ালৈ আহিছোঁ পুনৰ লগ পাম বেলেগ এটা ভিডিঅ'ত এতিয়ালৈ বাই